ladies and gentlemen, in today's parade, there are 10 platoons and they are commanded by one platoon commander. The parade is commanded by Cadet Sub-Inspector Islam and the second in commanding is Cadet शिक्षा के लगभग 1 वर्ष के दौरान यहाँ पर दी हुई शिक्षा इन युवा अधिकारियों को जीवन में कोई भी NEPAৰ ইতিহাসৰ সৰ্ববৃহৎ গোটৰ প্ৰশিক্ষণ। I am informed that 58 basic course that commenced on 19 April 2021 under which 578 cadet sub-inspectors have been trained is the largest ever batch of basic course of NEPA since its establishment. COVID-19 মহামাৰীৰ মাজত ইমান বৃহৎ সংখ্যক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়াটো নিঃসন্দেহে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। অৱশ্যে মই এই কথা জানি অত্যন্ত আনন্দিত যে এই একাডেমীয়ে অকল এই প্ৰত্যাহ্বান গ্ৰহণ কৰাই নহয়, বৰঞ্চ অনলাইন শ্ৰেণী, আউটডোৰ প্ৰশিক্ষণ আৰু ব্যৱহাৰিক পাঠ্যক্ৰমৰ মিশ্ৰণেৰে এই প্ৰশিক্ষণ সুন্দৰকৈ সফল কৰি তুলিলে। মই নিশ্চিত এই প্ৰশিক্ষণে যুৱ বিষয়াসকলক আহিবলগীয়া সকলো প্ৰত্যাহ্বানৰ সৈতে উপযুক্ত আৰু সফলতাৰে মোকাবিলা কৰিবলৈ পেছাদাৰী, শাৰীৰিক আৰু মানসিকভাৱে পৰ্যাপ্ত ৰূপত গঢ় দি তুলিছে। এই বৃহৎ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাবে আৰু প্ৰশিক্ষাৰ্থীসকলক সফলতাৰে প্ৰশিক্ষণ দিয়াৰ বাবে মই নেপাৰ সঞ্চালক শ্ৰী দীপক কুমাৰৰ লগতে সকলো ইনডোৰ আৰু আউটডোৰ ফেকাল্টি আৰু নেপাৰ সকলো সদস্যকে ধন্যবাদ জনাইছোঁ।